কবিতাৰ নাম অখিল গগৈ। কবি নীলাভ সৌৰভ। অখিল গগৈ এটা কবিতা হ'ব নোৱাৰে। অখিল গগৈ নামত এটা পদ্য হ'ব নোৱাৰে নেকি? নোৱাৰে নেকি হ'ব এটা গদ গদ গদ্য? অখিল গগৈ নায়ক হ'ব নোৱাৰে। ভূপেন হ'ব নোৱাৰে অখিল। জুবিন হ'ব নোৱাৰে। অখিলৰ নামত চাকি বন্তি নজ্বলে। মিছিল নহয়। অখিল এটা জাতি নহয়, ৰাজনীতি নহয়, ৰজা নহয়, মন্ত্ৰী নহয়। অখিল ৰাজপথৰ চিঞৰহে। অখিল কৃষকৰহে কলিজা। অখিলে ক'লা কাগজ কিয় আনিব ৰঙা ঘৰৰ? কাক সুধি আনিছিল? ক'ত পালে অধিকাৰ? অখিল কোনবোৰ প্ৰজাৰ যে বিৰোধ কৰিব সৰহকৈ কৰ তোলা ৰজাৰ? ৰাইজে অধিক ৰাজহ দিয়াক লৈ অখিলৰ কি গৰজ? অখিলৰ কালৈ ইমান দৰদ যে খালী ভৰিৰে ঘূৰি ফুৰিব? সন্দেহ আছে। আমাৰ সন্দেহ নাই বিলাসী বাহনৰ যাত্ৰীৰ প্ৰতি। আমাৰ সন্দেহ নাই অগাধ সম্পত্তিৰ গৰাকীৰ প্ৰতি। সন্দেহ নাই বাতৰি চেনেলৰ মালিকৰ প্ৰতি। আমাৰ সন্দেহ নাই চকীদাৰৰ দালানৰ প্ৰতি। আমাৰ সন্দেহ নাই মিছা ভাষণেৰে দম্ভ মৰা দাম্ভিকৰ প্ৰতি। আমি ঘোচ ঘাচ দি চলি আছো। যি অলপ চলপ দালালিৰে চলি আছো, এদিন নিঃশেষ হৈ যাম গৌৰৱ পুৰি পুৰি। শৰাইঘাট আছিল, শৰাইঘাট নাই। অখিলৰ কি আহে যায়? অখিলৰ চেণ্ডেল সন্দেহৰ। অখিলৰ পুৰণি সাজ সন্দেহৰ। অখিলৰ বন্দিত্ব সন্দেহৰ। অখিলৰ ৰোগ সন্দেহৰ। গতিকেই অখিলৰ আৰোগ্য কামনা কৰিব নোৱাৰি। এটা জাতিক পাভলতি মৰা নেতাৰ অবিশ্বাসে দহিলে। সেই লুটি অখিলে যদি মাৰে, জাতিৰ মান কমিব, অভিমান কমিব আগৰ দৰে। গতিকে অখিল মুক্তি জাতিৰ আহ্বান হ'ব নোৱাৰে। অখিলৰ চাকৰি নাই, পৰিষদ নাই। অখিলৰ জাত নাই, পাত নাই, ধৰ্ম নাই। হ'ল বুলি সকলোতে মাত দিব লাগেনে? অখিল পাগল। অখিলৰ কাম নাই। সঁচা ৰাষ্ট্ৰদ্ৰোহী মুক্ত, সঁচা সন্ত্ৰাসবাদী মুক্ত। অখিল আবদ্ধ সন্দেহত। অখিলে মাটিৰ পট্টা কিয় বিচাৰিব? অখিলে ধৰ্ম নোচোৱাকৈ উচ্ছেদ কিয় ৰুধিব? অখিলে হাল বাই ফটো কিয় তুলিব? অখিলে হাত জোকাৰি কথা কিয় কব? অখিলে TRP যদিও জেলত থাকিলে টিভিয়েতো পইচা নাপাব। একতা এৰি, শক্তিৰ ইতিহাস এৰি, কৃষ্টিৰ স্বাভিমান এৰি কাল সিয়ান হৈ হৈ গান গাই ভুলোৱা, বতৰ চাই কঠীয়া পৰা শিয়ালক চিনেমা চাই নায়ক বনোৱা মানুহ আমি। গতিকেই অখিল এটা কবিতা নহয়। অখিল এখন চিনেমা নহয়। অখিলৰ বাবে এটা মিছিল নহয়। অথচ আমালৈ অসুবিধা অহা যিকোনো বাটক আগচি ধৰে অখিলে। বুকু পাতি দিয়ে অখিলে। ক'ৰবাত কিবা মেনেজ কৰে বুলি অখিলক আমি মানি নলওঁ। চিধাই মেনেজ মাষ্টৰক ভোট দিয়া মানুহ আমি। অখিল কংগ্ৰেছ নহয়, তেতিয়াও অখিল মস্কিল। অখিল বিজেপি নহয়, তেতিয়াও অখিল মস্কিল। অখিল বিষয়া নহয়, অখিল ভাল নহয়, অখিল বেয়া নহয়। অখিল দিছপুৰ নহয়, অখিল দিল্লী নহয়। নুমাই নুমাই হেৰাই যাব দিয়া একুৰা জুই। তিল তিলকৈ মৰিবলৈ দিয়া জাতিৰ এটা গিনিপিগ অখিল। অখিল পৰেশ নহয়, অখিল সেনা নহয়। এদিন যদি অখিলে ৰাজনীতি কৰে, মহাভাৰত সলনি হ'ব। অখিল যদি মাৰ্ক্সবাদী, অখিল যদি লেনিনবাদী, অখিল যদি সুবিধাবাদী, অ'ত ত'ত নাক ঘঁহি ঘঁহি ফেঁচা হোৱা জাতিয়ে নাক ক'ত লুকুৱাব? গতিকেই অন্ততঃ মানৱীয় আহ্বান এটাৰেও জাতিয়ে মুক্তি নিবিচাৰে অখিলৰ। এনেকৈয়ে অখিল এটা কবিতা হ'ব নোৱাৰে। নোৱাৰে হ'ব এটা গদ গদ গদ্য। নমস্কাৰ।